ডিয়াৰ ষ্টুডেণ্ট তো কেনে আছা সকলে আশা কৰোঁ সকলে ভালে আছে। তো আজি মই ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ মাজত তোমালোকৰ কাৰণে। তো অনুৱলী 3.3 এই অংকখিনিতো কৰি দিয়া হৈছে। 1 নম্বৰটো কৰি দিয়া হৈছে, 2 নম্বৰ 1 নম্বৰৰ 1 কৰি দিয়া হৈছে, 2 কৰি দিয়া হৈছে, 3টো কৰি দিয়া হৈছে, 4 5 6 এই 3টা অংক আছে। তো এই 3টা অংক লগতে আমি মানে আৰু বহুত কিবা উদাহৰণ হিচাপে লৈছোঁ, লৈ মানে 10-12টা মানে টোটাল মানে 10টা মান অংক হ'ব। তো মই কৰিছোঁ তোমালোকক দিয়াৰ কাৰণে। তো সেই ভিডিঅ'টো মানে এতিয়া মানে এডিট হোৱা নাই, এডিট হ'লে মানে তোমালোকক দি দিম। তো আজি মই ভিডিঅ' লৈ আহিছোঁ। ইয়াত যেটো আছে অনুৱলী 3.3 2 নম্বৰ অংকটো যে আছে, 2 নম্বৰ অংকটো কৰিম। 2 নম্বৰ অংকটোত কি দিয়া আছে 2x + 3y = 11 আৰু 2x - 4y = -24ক সমাধান কৰা। ইয়াৰ পৰা m ৰ মান উলিয়া। ইয়াত সমাধান কৰি প্ৰথমতে আমাৰ কি কৰিব লাগিব, x আৰু y ৰ মান বাহিৰ কৰিব লাগিব। ইয়াৰ পিছত আকৌ m ৰ মান বাহিৰ কৰিব লাগিব। m ৰ মান আমি কেনেকৈ বাহিৰ কৰিম তাৰ কাৰণে তলত এটা সূত্ৰ দিয়া আছে। ইয়াত কি দিয়া আছে y = mx + 3। y আৰু x ৰ মান ইয়াত বহালে আমি m ৰ মানটো পাম। তেতিয়াহ'লে আমি প্ৰথমে কি কৰিম, এইটো সমাধান কৰি ল'ম প্ৰতিস্থাপন পদ্ধতিৰে। ঠিক আছে, অপনয়ন পদ্ধতিত আমি নাযাওঁ যেহেতু এইটো ডাঙৰ হ'ব অলপ। তো আমি কি কৰিম প্ৰতিস্থাপন পদ্ধতিত কৰিম। মানে অপনয়ন পদ্ধতিত তোমালোকক কেতিয়াও মানে মই বুজাই দিয়া নাই, তোমালোকে পাৰিবানে নাই মই নাজানো। তো সেইকাৰণে মই আগতে অপনয়ন মই নিজে তোমালোকক বুজাই দিম, তাৰপিছতে কৰিম। তো আমি এতিয়া এইটো প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম। তো ইয়াৰ কাৰণে আমি কি কৰিছোঁ 2 নম্বৰ কোৱেশ্চনটো ইয়াত লিখি লৈছোঁ, বহি তুলি লৈছোঁ। ঠিক আছে, তো ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথমে এনসাৰ বা সমাধান বুলি লিখিলে হ'ল। প্ৰথমে কি দিয়া আছে 2x + 3y = কিমান আছে 11। আকৌ আছে কি 2x মাইনাছ আছে -4y = -24। এই দুটা দিয়া আছে সমীকৰণ আমাৰ, এটা 1 নম্বৰ আৰু এইটো 2 নম্বৰ দিছোঁ 2 নম্বৰ। তো ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথমে 1 নম্বৰটো ল'ম। 1 নম্বৰত কি দিয়া আছে 2x + 3y = 11। ঠিক আছে, তো এতিয়া মই কি কৰিম 2x টো এইফালে ৰাখিম = 11, 3y সমানচিহ্নৰ বাওঁফালে আছে প্লাছ, তো ওপৰলৈ গ'লে কি হ'ব -3y। আৰু এতিয়া যদি মই x = ধৰা তেনেহ'লে 2 ইয়াত পূৰণ আছে, এইফালে গ'লে কি হ'ব হৰণ হ'ব। এইটো হ'ল আমাৰ 3 নম্বৰ x ৰ মান। তো ইয়াত x ৰ মান বাহিৰ হ'ল। এই x ৰ মানটো আমি কি কৰিম এতিয়া আমাৰ 2 নম্বৰ সমীকৰণত বহুৱাই দিম। 2 নম্বৰ সমীকৰণত কি দিয়া আছে 2x - 4y = -24। তো ইয়াত আমি কি কৰিম x ৰ ঠাইত x ৰ মান বহুৱাই দিম 2 ইনটু আছে কি 2 ইনটু আছে 11 - 3y / 2। ইয়াত আছে কি -4y = -24। ঠিক আছে না? ঠিক আছে, তো ইয়াত আমি কি কৰিম এতিয়া এইটোতে পূৰণ কৰি দিম। এইটো তোমালোকে জানা যে এইটো ওপৰত পূৰণ হ'ব, তলতে কেতিয়া পূৰণ নহয়। তো এইটো যেহেতু ইয়াত এইখিনি মাইনাছ আছে, ইয়াত কি আছে পূৰণ হৈ আছে। তো এই 2 আৰু এই 2 আমাৰ কি যাব কেঞ্চেল যাব। ইয়াত পূৰণ হৈ আছে, তো এই 2 আৰু এই 2 আমাৰ কেঞ্চেল যাব। কেঞ্চেল গ'লে কি থাকিব ইয়াত, তো ইয়াত আমাৰ কেঞ্চেল গ'লে কি থাকিব ইয়াত 11 - 3y - 4y = -24। তো ইয়াত থাকিব কি -3y - 4y কি হ'ব -7y = ইয়াত আছে কিমান -24। আৰু এইফালে 11 আছে কি প্লাছ, এইফালে আহিলে কি হ'ব -11। তেনেহ'লে y = কিমান হ'ব ইয়াত আছে, ইয়াত হ'ব কিমান 24 -24 - 11। তেনেহ'লে কি হ'ব কিমান হ'ব -35। আৰু ইয়াত আছে কি -7, মাইনাছে কেঞ্চেল যাব আৰু 7 / 30 মাজত কিমান যাব 5 বাৰ যাব। এতে কি y = কিমান হ'ল 5, y = 5 হ'ল। তো
তো এই ওয়াইৰ মানটো আমি কেতে কি কৰিম ইয়াত এই ওয়াইৰ মানটো আমি ইয়াত 3 যে আছে xৰ ইয়াত আমি xৰ ঠাইত বহাই দিম তেতিয়া যদি মই 3 নম্বৰটো লও x ইকুৱেল আমাৰ কি দি আছে 11 - 3y/2 ইয়াত যদি আমি ওয়াইৰ মান বহাই দিও 11 - 3 into y মান আছে কিমান 5/2 তেনেহলে আমাৰ কি হ'ব ইয়াত 2 থাকিব 11 minus ইয়াত 3 দিয়ে 5ক পূৰণ কৰিলে কিমান হ'ব 15 তেনেহলে ইয়াত যাব কিমান আমাৰ 11 গলে কিমান থাকিব -4/2 2 ইয়াৰ মাজত যাব 2 বাৰ ইকুৱেল কিমান -2 आंसर এতিয়া আমি x এর মানও পাইছো y এর মানও পাইছো এটো হল x এর মান আর y এর মান হল কিমান 5 তো এতিয়া আমি m এর মান বাইর করব এতিয়া আমি m এর মান বাইর করিম তো এতিয়া আমি m এর মান বাইর করিম কোশ্চেনে তো আমাক দিয়া আছে তো m এর মান বাইর করার আমি কি করিম ইয়াত যেটা সূত্র দিয়া আছে এই সূত্রটো লম এই সূত্রটো লই আমি y এর মান আর x এর মান বহাই দিম আমার m এর মান ওলাই আইব এতে সূত্রটো কি দিয়া আছে সরি ইয়াত লিখিম সূত্ৰৰ পৰা পাইছো তো সূত্ৰৰ পৰা হ'ব তো সূত্ৰটো কি দিয়া আছে y ইকুৱেল mx + 3 y মান কিমান আছে 5 ইয়াত y মান কিমান আছে 5 m এর মান নাই আর x এর ঠাইত কিমান আছে -2 সরি এটা আমি ইনে কলে -2 m প্লাস ইয়াত আছে 3 তো 3 এবেলা লিখিব মাইনাস হ'ব 5 এর পৰা 3 গলে কিমান থাকিব 2 ইকুৱেল -2m এতিকে আমি যদি m ইকুৱেল লও তেনে কি হ'ব উপরে 2 থাকিব আর ইয়াত 2 টো কি আছে পূরণ এবেলা লিখিব হরণ -2 এর মাজত এবাৰ যাব তেতিয়া কি হ'ব -1 সরি ক্যামেরাতে তো দেখা নাই তো ইয়াত আমি কি করিম ইয়াত 3 প্লাস হয়ে আছে তো এবেলা লিখিব মাইনাস তো 5 এর পৰা 3 গলে কিমান থাকিব 2 ইকুৱেল -2m থাকিব 2m এতিকে m ইকুৱেল যদি মই লিখিব যাও ইয়াত 2 উপৰত থাকিব আৰু m এর লগত -2 পূৰণ হৈ আছে ইয়াত আইলে হৰণ হ'ব তো 2 এর মাজত এবাৰ যাব তে ইকুৱেল আমি ইয়াত -1 ধৰি লৈছো -1 পাইছো এতিয়া যদি মই অঙ্কটো সমাধান কৰো এতিকে যদি মই নির্ণয় ফলাফল কি হল তেনেহলে x এর মান আইল কিমান -2 y এর মান আইল 5 আর হেকত m এর মান আইল কিমান -1 এইটো হল আমার आंसर এইটো হল অনুশীলনী 3.3 এর 2 নম্বরের সম্পূর্ণ ভিডিও সম্পূর্ণ অঙ্ক করার ভিডিও তো যদি তোমালোকে বুঝি নিও পা প্রথমৰ পৰা আকৌ চা তোমালোকে বুঝি পাবা তো যদি ভিডিওটা ভালো লাগে অবশ্যই এটা লাইক করে দিবা আর চ্যানেলত নতুন হলে সাবস্ক্রাইব করে দিবা তো আজি কারণে এখানে বাই বাই টাটা।